হলরে ডিংলা গস্তা যে হাবতে ধরি আসছি গস্তার সঙ্গে কিবা প্রেম সেম হইলা নেকি প্ৰেম কৰেছিলি গৌৰীৰ সঙ্গে এই গৌৰীটাই গাছ হৈ গেল ৰে ভকচন তবে হলে তুই লতা হয়ে সরে যা ওই তাকেতো এতদিনে কৰতে নাই পাছি ৰে ভকচন বেছি দুখ পালা নেকি নাই নাই অলপ সরি হঠাতে তুমি গাড়ী একত নাই লাগিলা নাই যে আপোনাৰ কোনো দুখ নাই মোৰ গাতহে দুখ মইহে নোচোৱা নেমেলাকে ঘূৰি ফুৰিছিলো আহা ডক্টৰ ওচৰলৈ যাওঁ নাই নাই মই নাযাওঁ মোৰ ভয় লাগে মই আছো নহয় আহা চাওঁ লাহে লাহে বল উঠা আহা নাই নাই মোৰ ভয় লাগে ভয় কৰিবলৈ কি আছে মই আছো নহয় আহা চাওঁ লাহে লাহে এইটো লোৱা এইটো ডেইলি ৰাতিপুৱা এটা গধূলি এটা খাবা এইটো ডেইলি এটা খাবা যোৱা এইটো কমাই খাবা হা আহক কি হৈছে ছাৰ এওঁ অলপ ভৰিত দুখ পালে কেনেকৈ দুখ পাইছে চাওঁ ক'ত দুখ পালা এইটো বিশেষ একো হোৱা নাই তথাপিও এটা বেজি ল'লে ভাল হ'ব চিষ্টাৰ নাই নাই মই বেজি নলওঁ মোৰ বেজিলে ভয় লাগে বেজিলৈ ভয় কৰিব লগা কি আছে মই আছো নহয় ছাৰ আজিকালি বিষ নোহোৱা বেজি ওলাইছে নহয় ঠিক হৈ যাব ঠিক হৈ যাব চিন্তা নকৰিবা ঠিক হৈ যাব পালানে দুখ অলপ অলপ আপোনাক ইয়াত আগত দেখা নাই হয় মই বিপ্লৱ বৰুৱা এই বাগানলৈ নতুনকৈ এছিষ্টেণ্ট মেনেজাৰ হৈ আহিছোঁ আচ্ছা আচ্ছা মই গমেই পোৱা নাছিলোঁ ওই ডিংলা কামে নাই যাবি নেকি ওই ডিংলা কিবা সপন দেখে আহি না কালপচুর আচার সাহেবটা আছেই আমার গড়িটার ঠেং একটা ভাঙে দিল সালা সাহাব নাই হলে আমি ওয়ার গাড়িটাই জুই লাগাই দিতি আঁখ নাই খ সালা আঁখের গাড়াও নাই খ ঠেংটা ভগা নাই রে ডিংলা অলপ দুখ পাইছে তুই একটা কাম কর একটা বিষের মলম আনে
ঠেংটাই লাগাই দে, তবেহে তোকে ভালো পাবো। হ্যাঁ রে ভকসন, তুই ঠিকে বলছি। কি হলো? আমার কথা শুনে শুনে তই কান্দি যে? তোর অকণ যদি হাংকো কেবা গাড়ী এখুন্দাই মাৰিদিলো, কেবা যদি হাংকো লাগেখিনি যদি তোর অকণ বেজি দিয়াতিলো, হামকেতো আজিলৈকে চাইকেলো খুন্দিয়ে নাই পাইছে। হে ভগৱান, কি আমাৰ ফুটা কপাল। সব মানুহ ছয় ৰকম খুন্দা মাৰে, ডাক্তৰখনে নাই লাগে, বিশেষকৈ হামদে ৰকম দুখীয়া বাগানীয়া চকৰিকে। সঁচাই তুনি ওই যে নতুন চাহেবটা বৰ ভাল মানুষ। আৰু একটা কথা রে, আমি গোটাই রাত ওর কথাই ভাবে ভাবে থাকলি রে। বাপৰে বাপ, তুই গোটেই ৰাত ওৱাৰ কথাই ভাবি থাকলি? ঠেঙেৰ দৰতকৈ তোৰ দিলকে দৰত বেছি হলো নেকি? আৰু একবাৰ ওৱাৰ গাড়ী আগে জাপ দি দিবি না? আৰু আমি সিধে ওপৰ চলে যাব। পিছে আমিও ওপর যাতে নাই পারব তোকে এই মলমটা দিতেলে। তোর এই মলমে আমার কোনো দরকার নাই খে। গৌরী, তুই হামকে দেখলে সাইড হয়ে যায় কি কারণে? তুই নাই জানি নকি আমি তোকে কেতনা ভাল পাই, তোকে আপন বানাইকে খুঁজি। আমার বিষয়লে তোর জিগলা ভাবছি তোর মন সে হে সবটা নিকলাই দে। হামকে পাতের ইচ্ছা তোর কখনো পূরণ নাই হবে। তোর কথা আমি কোনো দিনেই ভাবতে নাই পারবো। ভাল পালা? পাইছো। চাওঁ ভৰিখন, বিষ আছে অলপ অলপ। চাহেব, আপুনি কিন্তু বৰ বেয়া মানুহ দেই। কেনেকৈ আমাৰ ছোৱালীজনীক গাড়ী খুন্দিয়াই ঘাইল কৰি দিলে। ঠেংটো ভগা হ'লে কি হ'লহেঁতেন? ঠেং ভগা ছোৱালী কোনে বিয়া কৰাব? আপুনি কৰালেহেঁতেন নেকি? এই চুপ, বেশি চল যাব। গৌরী, গৌরী রে, এ গৌরী, গৌরী রে, চা পানি এক বাটি লিয়ে আনতো। লে চাই। তোর একটা ভাল খবর আনিছি ন। তোর খাतिर একটা ভাল ছোকরা ওলাইছে, মেট্রিক পাস, মাইনি কাকিদের কিবা লাগা ভাগা হেকে। এই মাহিনাটাই তোকে দেখতে এলে আসবার কথা আছে।
আৰু তোৰ শাদি নাই হলে আমাৰ শাদি নাই হবে আগে তোৰ শাদি হবে আমার এখন শাদি পাতবার বয়স নাইখনো আর আমার ইচ্ছা তোর শাদিটা ধুমধাম সে পার করব আর তোর শাদিটা পাততেলে 1-2 টাকা করে আমি পয়সা ঘটে রাখেছি আর তোর শাদিটা পাততে পারলে আমার আর কোনো চিন্তা নাই হবে সাহেব ও সাহেব ঠিক আছে হ'ব দিয়ক তুমি বলু দাদাক যে মুৰ্গী এটা কথা কৈছিল এইটো লওক মই লৈ আহিলো বলক বিচৰা মুৰ্গীটো তুমি আনিলা যে দাদাই মোকে পঠাই দিলে বলো তোমাৰ দাদা হয় মই যাওঁ ৰ'বা পইচাটো লৈ যোৱা নাই নালাগে পইচা কিয় নালাগিব তুমি যাৰ পৰা কুকুৰাটো আনিছা তেওঁক পইচা দিব নালাগিব নেকি নিদিলেও হ'ব কাৰণ কুকুৰাটো মোৰ সেইদিনা কেনেকে আপুনি মোক দাঙিনি বেজি দিয়ালে আপোনাৰ জেগাত অন্য কোনোবা থকা হলে মোক তাতে এৰি থৈ গ'লহেঁতেন আপুনি ভাল মানুহ সেইকাৰণে মই আপোনাক খাবলৈ দিছোঁ আচ্ছা ময়ো নিদিওঁ যদিহে তুমি মোক আপুনি নকয় তুমি বুলি কোৱা ক'বা কম আবেলি বাগানৰ ফালে যাবা যাম তোমাৰ বোলে মা দেউতা তুমি সৰু হৈ থাকোঁতে ঢুকাল দাদাই মোক ডাঙৰ দীঘল কৰিছে তেওঁ মোৰ দাদা নহয় যেন মা দেউতাহে তেওঁ মোক লৈ বহুত চিন্তা কৰে আৰু আপোনাৰ বিষয়ে কওকচোন মোৰ অকল দেউতাহে আছে মা কেইবছৰমানৰ আগতে ঢুকাল দেউতা ফুলবাগানত আছে জেনেৰেল মেনেজাৰ হয় তাৰমানে বাপেক পুতেক দিও বাগানৰ চাকৰিহে ভাল পোৱা বাগানত চাকৰি কৰিলে বাগানৰ ধুনীয়া ধুনীয়া ফুলবিলাক দেখিবলৈ পোৱা যায় যে বাগানৰ ফুল ছোৱালী ফুল যেনে তুমি ঠাট্টা কৰে চহৰৰ ফুলতকৈ বাগানৰ ফুল ধুনীয়া হ'ব পাৰে নেকি কিয় নোৱাৰে ধুনীয়া ফুলেই সেইপাহ লাগিলে চহৰৰে হওক বা বাগানৰে হওক পদুম ফুল ক'ত থাকে বোকাত তেনেহ'লে যিদৰে বোকাত থকাৰ বাবে পদুম ফুলপাহ বেয়া বুলি ক'ব নোৱাৰি সেইদৰে বাগানত থকা ধুনীয়া ফুলপাহকো বেয়া বুলি ক'ব নোৱাৰি গতিকে সঁচাই তুমি এপাহ বাগানৰ ধুনীয়া ফুল তোমাৰ এটি ধুনীয়া গোন্ধ আছে আৰু সেই গোন্ধে যিকোনো মানুহকে তোমাৰ কাষলৈ টানি আনে যেনেকৈ চুম্বকে লোহা টানি আনে আচ্ছা বাগানত চাকৰি কৰি অকল বাগানীয়া ফুলবোৰকে চাই থাকা নে বাগানীয়া ফুলৰ ধুনীয়া ভাষা আৰু সংস্কৃতিও শিকিছা শিকিছো শিকিছে যদি চাওঁচোন বাগানীয়া ভাষাত গান এটাকে গাওঁ গুটি ফুলের কহল ফুল তোকে দেখি মন গন্ডগোল
হেল্ল' আৰে ডলি তুমি ইয়াত কিয় মই ইয়ালৈ আহিব নোৱাৰো মই ইয়ালৈ অহাটো তুমি নিবিচাৰা নেকি না না তেনে নহয় আচলতে হঠাতে তুমি ইয়ালৈ আহিলে যে না ফোন না খবৰ আৰে তুমিতো জানাই মোৰ সকলো কাম হঠাতেই হয় কিবা বজাৰ কৰিবলগীয়া হ'লেও হঠাৎ কিবা ক'বলগীয়া হ'লেও হঠাৎ আৰু মন গ'ল ইয়ালৈ গুচি আহিলো হঠাৎ আচ্ছা আচ্ছা ব'লা ভিতৰলৈ যাওঁ ব'লা বহা দিল্লীৰ পৰা কেতিয়া আহিলা যোৱা সপ্তাহত এক্সাম দিলো আৰু গুচি আহিলো এক্সাম কেনেকুৱা হৈছে ভাল হৈছে আহিয়ে তোমাৰ খবৰ ললো গম পালো তুমি ইয়াত বাছ গুচি আহিলো তুমিও যে মানুহ আৰু বাগানৰ চাকৰিহে কৰিবলৈ দেখিলা তুমিতো জানাই মই বাগানতে থাকি ভাল পাওঁ সৰুৰে পৰাই বাগানতে দেউতাৰ লগত থাকি ডাঙৰ দীঘল হৈছোঁ অৱশ্যে তুমিতো বাগান ভাল নোপোৱা তুমি দিল্লী মুম্বাই এইবিলাকতে থাকি ভাল পোৱা তোমাৰ বাবে বাগানত নালাগে শ্মশানত থাকিও ভাল লাগিব গৌৰী আগলৈ যোৱা যদি আহা আমাৰ লগতে যাব পাৰিবা নাই নাযাওঁ মই ইয়াৰ পৰাই ঘূৰিম গৌৰী এওঁ দলি দলি এয়া গৌৰী নমস্কাৰ দেৰি হৈ গ'ল আহা আহা যাওঁ ছোৱালীজনী দেখাত বেছ ধুনীয়া দেখাতে ধুনীয়া নহয় তাইৰ কথা বতৰা আচাৰ ব্যৱহাৰ মন সকলোবোৰ ধুনীয়া তাইক তুমি খুব ইণ্টাৰেষ্ট দিয়া নহয় জানো হয় এই ভকচন তুই দেখছি ন ওই সাহেবটা গৌরীর সঙ্গে অলপ বেশি ঘোরাঘুরি করছে সেইটাই তো আমি তোকে বলবো বলবো ভাবি আছি সাহাবটা আসলতে বড় আচ্ছা নাই যেন লাগছে হতে পারে ওয়াকে চকু দিতে হবে টুনি সাহেবের সঙ্গে যে চকরিটা থাকে কে হকে তুই কিবা জানি নেকি ডাঙৰ ডাঙৰ মানুহৰ কথা হামৰানো সৰু মানুহ কি গম পাব জানিবলৈ বিচাৰিলে নিশ্চয় জানিবা নেজানিবলৈ বা কিয় বিচাৰিম তাই মোৰ দেউতাৰ বন্ধুৰ ছোৱালী হয় তাই তোমাৰ দেউতাৰ বন্ধুৰ ছোৱালী কিন্তু তোমাৰ কোন হয় মোৰ বন্ধু হয় কেৱল বন্ধুহে হয় তাই কেৱল মোৰ বন্ধুহে আৰু মই তোমাৰ কি হওঁ তুমি মোৰ বন্ধু নহয় দেই কাকি কিরকম খবরটা বলতো কালি ভতিজাটা আইবেক গরিকে দেখতে যদি চক্রা চক্রি পছন্দ হয়ে যায় তবে হলে শাদিটা খুব জলদি হয়ে যাবে আর গরিকে পছন্দ নাই করার কোনো কথাই নাই খে তুই এখন শাদি যোগাৰ করে দে এইটাই হেলে ছকরিটা দেখেলে ले तो चाटा खाइले
লে হবেক হবেক তুই ভিলে এখন কথা এগিলা হব লাগে হ তোর দিগলে কিবা একটা বল আমার ঢাললে হা বলে ধর আমি জলদি মাই বাবাকে কথা পাতলে পঠাব আমার দিকে কহতেলে তো আর একোই নাই খ অমিত আজি থাকে যা বুধুৰ ঘৰে কৰম পূজা আছে আজি নাচব লাগিব সপনে দেখিল রাতি দিঠকে দেখা পালি সপনে দেখিল রাতি দিঠকে দেখা পালি দেখা পায় রে প্রিয়া আপন ভুলালি জীবনে মরণে প্রিয়া আপন করলি জীবনে মরণে প্রিয়া আপন করলি গোলাপ জবা গেন্দা ফুল নাই জানি তোর জাতি কুল গোলাপ জবা গেন্দা ফুল
তোর জাতি কুল তোর খাতির সারি দিব আপন জাতি কুল তোর খাতির সারি দিব আপন জাতি কুল সপনে দেখলি রাতি দিঠকে দেখা পালি সপনে দেখলি রাতি দিঠকে দেখা পালি দেখা পায়ে রে প্রিয়া আপন ভুলালি জীবনে মরণে প্রিয়া আপন করলি জীবনে মরণে প্রিয়া আপন করলি জীবনে মরণে প্রিয়া আপন করলি চকৰি দেখলি জুমুৰ নাচলি বাকী থাকলে মাৰ খাতে কে হে কি তুই দেখে অহা চকৰিটাৰ মালিক আর কেইদিনের পাশে ও চকরিটা আমার হয়ে যাবে ঐ আশা ছাড়ে দে যদি নাই সারে তবে মৰিবি কে মারবে তুই আগে পিছে মানুষ মারে পাইছি এটা তেলৰ দেখাছে যদি চকৰি লেকতে আসবি তখন পুরা চিনেমা দেখাই দিব বুঝলি এখন ফুট শুনিছোঁ তোমাক চাবলৈ অহা ল'ৰা দুটাক বোলে কোনোবাই মাৰপিট কৰি খেদি পঠালে তুমি জানা কোনে কি কাৰণত খেদি পঠালে মোৰ অনুমানত ডিংলা হ'ব লাগে তেওঁ মোক ভাল পাবলৈ বিচাৰে তুমি নোপোৱা তেওঁক নাপাওঁ তেনেহ'লে তোমাক চাবলৈ অহাজনক পোৱা তেওঁকো নাপাওঁ কাৰণ তেওঁ মোৰ মনে বিচৰাজন নহয় তোমাৰ মনে আৰু কাক বিচাৰে তোমাক তুমি মোক ভাল পোৱা পাওঁ বিপ্লৱ আজি কিছুদিনৰ পৰা তুমি মোক এৰি থাকিব বিচাৰিছা যে ক'তা নাইতো
তেনেহ'লে মোক ইয়াত অকলে অকলে এৰি তুমি ক'ত যোৱা? মই ইয়াত যি কাম কৰিবলৈ আহিছোঁ সেই কামৰ কাৰণে। বিপ্লৱ, তুমিতো জানাই মই ইয়াত কেৱল তোমাৰ বাবেই আছো। এটা কথা তুমি জনাই নাই নহয়, তোমাৰে মোৰে বিয়া ঠিক হৈ গ'ল। বিয়া ঠিক হৈ গ'ল? তোমাৰ লগত? কোনে ঠিক কৰিলে? তোমাৰ দেউতা আৰু মোৰ দেউতাই। তুমি সুখী নহয় নেকি? তুমি মোক ভাল নোপোৱা নেকি? মই তোমাক বন্ধু হিচাপে ভাল পাওঁ, প্ৰেমিকা হিচাপে নহয়। কি তোমাৰ মই বন্ধুহে? মই তোমাক কেতিয়াও বিয়া কৰাব নোৱাৰো। বিপ্লৱ, তুমি এইবোৰ কি কৈছা? ঠিকেই কৈছো, মই কোনোবা আনক ভাল পাওঁ। কোনোবা আনক ভাল পোৱা? কাক ভাল পোৱা? গৌৰী। তুমি পাগল হৈছা নেকি? তুমি গৌৰী আদিবাসী বাগানীয়া ছোৱালী বুলি তুমি পাহৰি গলা নেকি? প্ৰেম অন্ধ, সঁচা প্ৰেমে এইবিলাক জাত পাত একো বিচাৰ নকৰে। কি হ'ল গৌৰী? চাহেব, আমাৰ মিলন হ'বনে? কিয় নহ'ব? আমাৰ যে জাত পাতৰ কোনো মিল নাই, তাতে মই এজনী দুখীয়া পঢ়া শুনা নাইকিয়া এজনী আদিবাসী ছোৱালী। প্ৰেম ভাল পোৱাই জাত পাত ধনী দুখীয়া এইবিলাক নামানে। আৰু মোৰ চকুত সকলো মানুহ একেজন ভগৱানে সৃষ্টি কৰা। তোমাৰ দেউতা শক্তিশালী মানুহ, মোৰ কাষৰ পৰা যদি তোমাক তেওঁ আঁতৰাই লৈ যায়, তোমাৰ অবিহনে মই কেনেকৈ জীয়াই থাকিম? তুমি কিয় এনেকৈ ভাবিছা? আমাৰ দুয়োকে কোনেও বেলেগ কৰিব নোৱাৰে। তোমাৰ দেউতাই, তোমাৰ বংশ পৰিয়ালে আৰু তোমাৰ সমাজে মোক জানো গ্ৰহণ কৰিব? প্ৰথমে নকৰিলেও পাছলৈ নিশ্চয় কৰিব। তুমি মোৰ ওপৰত বিশ্বাস ৰাখা। তবে হলে ডিংলা বোলা কথাগুলো সব হসা। দেখ গৌরী, তুই এখন ছোট ছোকরি নহয়, তুই বাওনা হয়ে চান তলে হাত মেলাটা মূর্খামি। কাহা তুই আর কাহা ওই সাহেবটা। কিছুমান কথা নিজেও অলপ বুঝতে লাগে। বারু যেই হলো হলো, এখন একটা বেয়া সপন বলে ভাবে ওই সাহেবটাকে ভুলাই যা। যদি সপন হতো তবে তো ভুলাই যাতি, কিন্তু এটা তো সপন নাই খে। আমরা দুয়োকে ভাল পাই আহি আৰু সাহেবটা হামকে শাদি করবে বলেও বলছে। আরে মূর্খ, তোকে শাদি করব বলে বলে ও তোর জীবনটা সঙ্গে খেলতে খুঁজছে। জন দিনেই তোর জীবনটা সঙ্গে খেলে আনসাই যাবে, সেদিনেই তোকে লাথ মারে চলে যাবে। নাই নাই, সাহেবটা ওরকম মানুষ নাই খে। ও হামকে অন্তরে ভালো পায়। আরে চুপ, প্রেমের ভূত লাগলো। আজ সে বাহির লাবি তো তোর ঠ্যাং ভাঙি দিব। যা ভিতর। কি রে ডিংলা, তুই শিকার করতে যাবি নাকি?
বাগানে একটা ডাঙৰ বাঘ ওলাইছে মানুষ খোৱা বাঘ শিকে ও ভাবছে বাগানের মানুষ খাই বাছে যাব বলে মই আপোনাক কথা দিছোঁ মই গৌৰীক বিয়া কৰাই লৈ যাম মোৰ বংশ পৰিয়াল আৰু সমাজে তাইক নিশ্চয় গ্ৰহণ কৰিব আৰু যদি নকৰে তেতিয়া তাইক তুমি এৰি দিবা আৰু বন্ধু বান্ধৱ অন্যৰ কথা মতে বেলেগ এজনীক আনি মহা সুখেৰে থাকিবা গৌৰীক এৰি মহাসুখে থকাটো বহুত দূৰৰ কথাই নহয় তাইৰ অবিহনে মই জীয়াই থকাটোৱেই সম্ভৱ নহয় আৰু তাইক বিয়া পতাই ঘৰ সংসাৰ কৰাটো সম্ভৱ নাই হবে কাৰণ এটা কথা মই ভালদৰে জানো আপোনাৰ সমাজে আৰু আপোনাৰ বংশ পৰিয়ালে তাইক প্ৰতিটো মুহূৰ্ততেই লেই সেই কৰিব আৰু প্ৰতিটো মুহূৰ্ততে তাইক অপমান কৰিব তেনে সমাজ বংশ পৰিয়াল মই এৰিবলৈ সাজু আছোঁ গৌৰীৰ বাবে মই সকলো কৰিম আপুনি মোক বিশ্বাসত লওক নোৱাৰো ল'ব কাৰণ কোৱা আৰু কৰাৰ মাজত যথেষ্ট পাৰ্থক্য আছে যদি আপুনি কোৱাৰ দৰে হয় ভালেই হ'ব আৰু যদি নহয় তেতিয়া ইয়াৰ গ্ৰান্টি কে দিবে গতিকে আপুনি ইয়াৰ পৰাই নহয় গৌৰীৰ জীৱনৰ পৰাই আঁতৰি যোৱা ভাল হ'ব আৰু গৌৰীৰ জীৱনৰ পৰা আঁতৰি যোৱা কথাটো মই ভাবিবই নোৱাৰোঁ ময়ো ভাবিব নোৱাৰো বিয়া হৈ তাই ঘূৰি আহি পাগলী হওক নহয় আত্মহত্যা কৰক আৰু মই হাত জোৰি কৈছোঁ আপুনি গৌৰীৰ জীৱনৰ পৰাই আঁতৰি যাওক মই গৌৰীৰ জীৱনৰ পৰা আঁতৰি যোৱা মানে এই পৃথিৱীৰ পৰাই আঁতৰি যোৱা Just a minute, huh? তই তেনেহ'লে ইয়ালৈ আহি বাগানীয়া অজাতি ছোৱালীৰ প্ৰেমত পৰিলি লক্ষ্মণে সুপৰ্ণখাৰ নাকটো কটাৰ দৰে তয়ো এই হোমেন বৰুৱাৰ নাক কাণ কাটি মোৰ আত্মসন্মানত তই আঘাত কৰিছ তই ইমান তললৈ নামি যাব পাৰিলি দেউতা আপোনাৰ নাক কাণ কটা আৰু মান সন্মান যোৱা এনে কোনো কাম মই কৰা নাই আৰু কৰিবও বিচৰা নাই অজানিতে মই কাৰোবাক ভাল পাই পেলাইছোঁ ভাল পোৱাটো পাপ নহয় যে আপোনাৰ নাক কাণ কটা যাব আৰু মান সন্মান হানি হ'ব কাৰোবাক ভাল পোৱাটো পাপ নহয় সঁচা কিন্তু তই যাক ভাল পাব লাগিছিল তাইক ভাল নাপাই তই আনক ভাল পালি সেইটোৱেইটো ডাঙৰ পাপ তই নিশ্চয় জানিব পাৰিছ যে তোৰ বিয়া মই আমাৰ এই দলিৰ লগত মই ঠিক কৰি থৈছোঁ জানিছোঁ কিন্তু জানিলে উপায় নাই উপায় উলিয়াব লাগিব কাৰণ মই দলিৰ দেউতাকক কথা দি থৈছোঁ তেওঁ কেৱল মোৰ বন্ধুৱেই নহয় তেওঁ মোৰ ভাইৰ দৰে তেনে এজন ভাল বন্ধুৰ লগত তই মোক বিশ্বাসঘাতকতা কৰাই তই মোৰ আত্মগৌৰৱ সকলো শেষ কৰি দিছ গতিকে তই সেই বাগানীয়া ছোৱালীজনী ত্যাগ কৰিব লাগিব তই তোৰ ভাল পোৱাক তই হত্যা কৰিব লাগিব মই নিজক হত্যা কৰিব পাৰিলোঁ সেই প্ৰেমক হত্যা কৰিব নোৱাৰোঁ আৰু ময়ো নোৱাৰোঁ তোৰ সেই প্ৰেম ভাল পোৱাক স্বীকৃতি দিব কাৰণ মই এই দলিক কেতিয়াবাই মোৰ বোৱাৰী হিচাপে স্বীকৃতি দি থৈছোঁ আৰু তয়ো তোৰ পত্নী হিচাপে মানি ল'লোহেঁতেন দেউতা যদি গৌৰী মোৰ জীৱনলৈ নাহিলহেঁতেন এতিয়া উপায় নাই দেউতা আই এম চৰি মই বিপ্লৱৰ দেউতাক বিশেষ এটা কাৰণে আহিছিলোঁ আপোনাৰ ভনীয়েক গৌৰী আৰু মোৰ ল'ৰা বিপ্লৱ সিহঁতৰ সম্পৰ্কটোৰ কথা মই গম পাইছোঁ কিন্তু মই ইহঁতৰ সম্পৰ্কত একমত হ'ব নোৱাৰোঁ কিয় নোৱাৰোঁ এই কথা নিশ্চয় বুজাই কোৱাৰ প্ৰয়োজন নাই চাগে নিশ্চয় এটা কথা মই ভালধৰণে জানো সমানে সমানে কৰিবা কাজ হৰা জিকাৰ নাই লাজ
আপোনাৰ আৰু আমাৰ আকাশ পাতাল পাৰ্থক্য গতিকে এই সম্পৰ্কটো ময়ো মানি ল'ব নিবিচাৰোঁ আপুনি দেখোন বেছ জ্ঞানী মানুহ আৰু আপোনাৰ নিচিনা জ্ঞানী মানুহ মই যথেষ্ট সন্মান কৰোঁ সেয়েহে আপোনাক সন্মান জনাই মই কৈছোঁ এই দলিক বিপ্লৱৰ লগত বিয়া মই ঠিক কৰি থৈছোঁ আৰু আপুনিও এই গৌৰীক ভাল ল'ৰা এটা চাই বিয়াখন ঠিক কৰি দিয়ক মই আপোনাক সহায় কৰি দিম যদি আপুনি প্ৰয়োজন বোধ কৰে ঠিক আছে প্ৰয়োজন হ'লে নিশ্চয় জনাম কিন্তু এটা কথা জনাওঁ ময়ো গৌৰীৰ বিয়াখন লাইনৰে ডিংলাৰ লগত ঠিক কৰি পেলাইছোঁ গৌৰী এ গৌৰী আমি তো তোর দুশ্মন নহয় তোর বাহারে আমার আরো কে আছে রে সব দিন আমি তোর ভালটাকে চিন্তা করি তোর ভালের কারণে আমি ডিংলার লগে তোর শাদিটা ঠিক করেছি আমি জানছি ডিংলা তোকে বহু দিন সেই ভাল পাই বলে কিন্তু আমি ওকে ভাল পাতে নাই পারবো তুই ভাল পাতে পারি কেবল ওই সাহেবটাকে যেটা লগে তোর জীবনটাই ধ্বংস হয়ে যাবে কিন্তু আমি থাকালৈকে এইটা হতে আমি নাই দিব তোর শাদি ডিংলা লগে হবে তবে হলে তোর নামে গৌরী নাম যাই হয়ে গেল আরে একজনীয়া পতাই হয়ে গেল এক মহিনা পাছে মিয়া দিয়ে হয়ে যাবে কাহা যাবি যাহাই যাব তোর কি দরকার কিয় নাই লাগে তুই ভুলাই গেলি নকি তুই আমার হবলগীয়া মাইকি বলে যদি তোর মাইকি হবলগীয়া হলে তেনেহলে তুই আমার এই দেহাটাই পাবি বাকি মন প্রাণ প্রেম ভাল পোৱা এই সপ্তাহটো সাহেবে কেতিয়াবাই লৈ লিল তুমি নাহিবা বুলিয়ে ভাবিছিলোঁ নহাকৈ কেনেকৈ থাকিম মোৰ মনটো যে সদায় তোমাৰ ওচৰতে থাকে তুমি মোৰ তেজে তেজে শিৰাই শিৰাই সোমাই গলা তোমাৰ অবিহনে জীয়াই থকাৰ মোৰ আৰু সম্ভৱ নহয় তোমাৰ অবিহনে ময়ো মৰি থাকিম আশা ভরা জীবন মোর নিরাশা নকৰিবা তোমাকে বুকুতে লৈ বহুতো আশা দিবা মাথো তুমিয়ে মোৰ মৰমৰে প্ৰেৰণা ও তোমাকে বুকুতে লৈ বহুতো আশা বহুতো আশা মোৰ বহুতো আশা
জুখিব নোৱাৰো তোমাকে ধনেৰে জুখিব নোৱাৰো সঁচায়ে সোণেৰে জুখিব নোৱাৰো তোমাকে ধনেৰে জুখিব নোৱাৰো সঁচায়ে মৰমে নিবিচাৰে কোনো জাতি কুল নহবা তুমি কোন সঁচাই বিয়াকুল সদায়ে হৃদয়ে বিচাৰে কাষৰতে মোৰ কাষৰতে বিচাৰে মোৰ বিচাৰে কাষৰতে মোৰ আশা ভৰা জীৱন মোৰ নিৰাশা নকৰিবা তোমাকে বুকুতে লৈ বহুতো আশা দিবা মাথো তুমিয়ে মোৰ মৰমৰে প্ৰেৰণা তোমাকে বুকুতে লৈ বহুতো আশা মোৰ বহুতো আশা মোৰ বহুতো আশা বুঝালেও না গৌরী দেউতা মাজনী বিপ্লৱক ইয়াত থলে বিপদ হ'ব পাৰে দেউতা ময়ো তাকেই ভাবিছো মাজনী ইয়াক ঘৰলৈকে লৈ যাওঁ বিপ্লৱ আহ এই আহ গাড়ীটোত দেউতা মই গৌৰীক এৰি যাব নোৱাৰিম গৌৰীৰ অবিহনে মই কেনেকৈ জীয়াই থাকিম আৰু আৰু দলিক এৰি যদি তই গৌৰীক বিয়া কৰা মই কেনেকৈ জীয়াই থাকিম তই তোৰ দেউতাৰ জীয়াই থকাটো বিচৰা নাই নেকি দেউতা দেউতা মই যাম দেউতা 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 মই যাম साहेबरा जाते उलाई छो के हमें गाड़ी उठा देखे আছে জি সাহেব বিপ্লৱ বিপ্লৱ দেউতা দেউতা বিপ্লৱ এই বিপ্লৱ
গৌৰী আমি পলাব চল কোন দিকে ভাগলে ওই 6 নম্বর বাগান দিকে সালা আজি ওই হারামি সাহাবটাকে খতম করে দিবে গৌৰী 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 তোমাৰ একো নহয় গৌৰী মই আছো তোমাৰ কাষত গৌৰী 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 সাহেব তোমাতকৈ বেছি আজি মোক ভগৱানে ভাল পালে নহয় গৌৰী সেইকাৰণে তোমাৰ পৰা মোক আজি হাতৰাই লৈ যাব তেনেকৈ নকবা গৌৰী গৌৰী তুমি ভাল হৈ উঠিবা গৌৰী মই তোমাক বিয়া পাতিম গৌৰী আমাৰ দুয়োৰে বিয়া হ'ব তেনেকুৱা কিয় কৈছা গৌৰী 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 এই গৌৰী তই কি কৰি ৰে এই বিপ্লৱ এই বিপ্লৱ এই বিপ্লৱ গৌৰী তই তুমি এইবোৰ কি কৰিলা বিপ্লৱ?